Hey guys, welcome to my YouTube channel Lohan Vlogs. আৰু প্ৰায় 20 দিন মানে হ'ল মানে ভিডিও একো দিবই পৰা নাছিলো আৰু আজি প্ৰায় 20 দিন মানে হ'ল 20 দিনৰ পিছত পুনৰ মানে আজি নতুন এটা ভিডিও লৈ আহিলো আপোনালোকৰ মাজত আৰু মই আছো বৰ্তমান গেৰুৱাত আৰু এইটো হ'ল মানে গেৰুৱাৰ মনসা মন্দিৰ আৰু আমাৰ ওচৰত মানে ইয়াতে হয় মনসা পূজা ডাঙৰ কয় তো সেই মানে পুৰা কাম চলি আছে এইফালে মনসা পূজাৰ কাৰণে আৰু মনসা পূজা আহি আছে অতি সোনকালে 16 তাৰিখৰ পৰা পুৰা আৰম্ভ হ'ব মনসা পূজা মনসা পূজাত বাৰু মজা মজা ভিডিও আহি আছে তাৰে আগতে ভাবিছো আজিৰ ভিডিওটোত মানে আপোনালোকক এখন দোকান দেখুৱাই লৈ আহো মানে দোকানখন মানে ওপেনিং কৰিব মাতিছে মোক বুলি নহয় তো ইহঁত কেইটাকো মাতিছে ওপেনিং কৰিবৰ কাৰণে আৰু এইফালে জিতু দা এইফালে মাধৱ দা আৰু এইফালে নৱ দা মানে ইহঁত কেইটাও আহি গ'ল দোকানখন হ'ল মানে মোবাইল ৰিপেয়াৰিঙৰ দোকান যদি মোবাইল চোবাইল মানে বেয়া হয় বা ডিসপ্লে যায় তো ভাল কৰিব পাৰিব তো একদম বহুত কম দামতে তো বলক আপোনালোকক মানে দোকানখন দেখুৱাই লৈ আহো আহিবাই গ'ল দোকানখন এইটো হ'ল মানে গেৰুৱা চক আৰু গেৰুৱা চকতে আছে এই দোকানখন এনাৰ মোবাইল ডিজিটেল সলিউশন দোকানখনৰ বেনাৰ দেখাই পাব তো এইখনে হ'ল মানে দোকানখন এইফালে ধুনীয়াকৈ মানে বেলুন চেলুন দি থৈ দিছে যিহেতু মানে আজি ওপেনিং তো এইফালে ধুনীয়াকৈ এতিয়া ফিটা কাটিব লাগে আৰু দোকান ওপেনিং কৰি দিব লাগে কৰিব লাগছিল কি ফিটা কাটি দিলো আৰু এইফালে ধুনীয়াকৈ মানে দোকানখন ওপেনিং হৈ গ'ল এইফালে দাদা দুজনে মিলি কিনে দোকানখন দিছে তো এতিয়া বোলে ধুনীয়াকৈ মানে আমাক সন্মান দিয়ে কিবা এটা তো এইফালে গামোচাৰে মানে সন্মান দিব আৰু আমি নয়নক আমি নিমন্ত্ৰণ দিছিলোঁ সেই হিচাপে তেওঁ আমাৰ দোকানত উপস্থিত হৈছে সেইটো কাৰণে আমাৰ বহুত ভাল লাগিছে আৰু আমাৰ তৰফৰ পৰা তেওঁক এখন সন্মান সহকাৰে আমি গামোচা আৰু এই গামোচাখন পাবলৈ সক্ষম হলো কেৱল আপোনালোকৰ মৰম আৰু সাপোৰ্টৰ কাৰণে তো প্ৰত্যেকটা ভিডিওতে আপোনালোকে ইমানখিনি মৰম দি আছে তাৰ বাবে সকলোকে মানে বহুত বেছি ধন্যবাদ এতিয়া একেবাৰে দোকানখন ওপেনিং হৈ গ'ল আৰু এই দোকানখনত মানে কি কৰা হ'ব কাম কৰা হ'ব মোবাইলৰ মাইক্ৰফোন হওক বা চাৰ্জিং পিন হওক ডিছপ্লে চেঞ্জ তাৰপিছত নেটৱৰ্ক বোলে মনো কৰা হ'ব গোটেইখিনি মানে মোবাইলে মানে বেয়া হ'লে মানে গোটেইখিনিয়ে কৰা হ'ব এই দোকানখনত আৰু আমাৰ কিছুমান বেলেগ আছে বা চিলিং ফেন আছে বা ষ্টেণ্ড ফেন আছে থিয়েটাৰ এইবিলাকো আমাৰ ৰিপেয়াৰিঙৰ লগতে এইফালে পুৰা কভাৰ চভাৰ পাব এইবিলাক কভাৰ আছে তাৰপিছত চাৰ্জাৰ আছে টেম্পাৰ আছে তো সকলোখিনি মানে পাই যাব আপোনালোকেতো গম পালেই মানে কি ইয়াতে ৰিপেয়াৰিং কৰা হ'ব তো মানে ডিছপ্লে কিমানমান দামত মানে আহি যায় ডিছপ্লে যদি কোনোবাই মানে চেঞ্জ কৰিব খোজে সেইটো ডিছপ্লেটো আচলতে ডাইৰেক্টলিটো ক'ব পৰা নাযায় কাৰণ ডিছপ্লেটো সেইটো মোবাইলটোৰ লগত হ'ব মোবাইলটো যদি দামী মোবাইল বহুত দামী মোবাইল 20,000 30,000 টকাৰ মোবাইল হয় সেইটো ডিছপ্লেটো দামী হ'ব মানে ডিছপ্লে বেলেগ দোকানতকৈ মানে অলপ কমত কৰি দিয়া হয় সেইটো ডিছপ্লেটো আমাৰ বেলেগ দোকানতকৈ 200 টকা বা 150 টকা আমাৰ কম ৰেটত আমাৰ ইয়াতে পাব যি মোবাইল দামী হওক বা কম দামী হওক আৰু এইফালে কিবা কিবি মানে মেচিনো আছে এইকেইটা মানে কিহৰ মানে মেচিন হয় এইটো আমাৰ হিটাৰ মেচিন বুলি কয় এইটো মানে আমি যেতিয়া মোবাইলৰ পিন লগাব লগা হয় চাৰ্জিং পিন লগাব লগা হয় তেতিয়া আমি এইটো ইউজ কৰোঁ এইটো গৰম হাৱা দিব লগা হৈছে তো এইফালে আৰু মেচিন আছে এইটো কিহৰ মেচিন আকৌ এইটো আমাৰ আইৰণ হয় এইটো আইৰণ বুলি কয় এইটো আমাৰ মোবাইলৰ কাৰণে ইউজ হয় আইৰণ আছে এইডাল মানে চবতে ইউজ কৰিব পাৰি হোম থিয়েটাৰ হওক বা টিভি হওক বা ফেন হওক কিবা কামত লাগে ইউজ কৰিব লগা হ'লে এইডাল ইউজ কৰা যায় আমাৰ এইফালে এইটো এটা আছে নেক্সট আমাৰ এইটো ডিছপ্লে উঠা আমাৰ মেচিন যেতিয়া মোবাইল এটা ডিছপ্লে চেঞ্জ কৰিব মানে কাষ্টমাৰ এটা আহে তেতিয়া আমি ডিছপ্লেটোতো আমি বা মোবাইলটো ভাঙি চিঙিটো আমি ডিছপ্লেটো ওলাব নোৱাৰোঁ না কাৰণ মোবাইলটো বেয়া হৈ যাব সেইটো আমি কাৰেণ্টত দিওঁ দি পেলাই এই মোবাইলটো ইয়াত থোৱাৰ পিছত 2 মিনিট 3 মিনিটৰ ভিতৰত ডিছপ্লেটো অট'মেটিক খোলা যায় মানে বেছিভাগ বস্তু মানে মেচিনতে কৰা হয় যাতে একো মানে মোবাইলটোৰ একো ক্ষতি নহয় বাকী আপোনালোকে আহিব দাদাহঁতৰ দোকানত বহুত কম দামতে মানে আপোনালোকৰ যিখিনি মানে ৰিপেয়াৰিং কৰিব লাগে কৰি দিব ধুনীয়াকৈ একদম কম খৰচত তো লোকেশ্যন বাৰু ডেছক্ৰিপশ্যনত দিয়া আছে তো আহি যাব আপোনালোকে তো আৰু কণ্টেক্ট নম্বৰ স্ক্ৰীণত আহি আছে তো ধুনীয়াকৈ কণ্টেক্ট কৰিব